Hello guys, welcome to my DNRG YouTube channel. স্বাগতম জনাইছোঁ। মই আজি বিয়াত উপস্থিত আছোঁ, বিয়াখনত আছোঁ। বিয়াত উপস্থিত হৈ বিয়াৰ যিবিলাক মানে পেণ্ডেল বনাই আছে সেইবিলাক মই বৈজ্ঞানিকভাৱে কৰি আছোঁ আৰু মানে খুব ধুনীয়াকৈ বনাই আছে। এইবিলাক মানে আমাৰ গাঁৱৰে পেণ্ডেল হয়, আচলতে গাঁৱৰ আমাৰ দাদা এজনে বনাই আছে। আমাৰ দাদাহঁতে নিশালৈকে আচলতে কষ্ট কৰি আছে। বতৰটো বহুত বেয়া, বতৰ বেয়াৰ কাৰণে আচলতে পেণ্ডেলটো দিনত বনাবলৈ অলপ অসুবিধা হ'ল। সেইটো কাৰণে এতিয়াও হ'লেও মানে বৰষুণটো পৰি আছে, হ'লেও মানে আজিৰ ভিতৰত পেণ্ডেলটো ক্লিয়াৰ কৰিব লাগিব আৰু কাইলৈ ৰাতিপুৱা আচলতে ৰিচিপশ্যন হ'ব যে, সেইটো কাৰণে সোনকালে ক্লিয়াৰ কৰি দিব লাগিব। তাৰ কাৰণে আমাৰ দাদাহঁতে পূৰা কষ্ট কৰি বনাই আছে, এইবিলাক বনাই আছে। মই দেখাই আছোঁ আপোনালোকক। এই আমাৰ দাদাজন পূৰা কষ্ট কৰি আচলতে এইবিলাক লগাই আছে। তেখেতলোকৰ আচলতে কষ্ট হৈছে, বহুত কষ্ট, উপায় নাই। হ'লেও মানে পেণ্ডেলটো আচলতে ক্লিয়াৰ কৰিব লাগিব সোনকালে, তাকে মই আপোনালোকক দেখাই আছোঁ। এয়া আচলতে কষ্ট কৰি আছে আমাৰ দাদাসকলে, পেণ্ডেল লগাই আছে। আৰু কিমান দেৰি লাগে ক'ব নোৱাৰোঁ, আচলতে সোধা নাই মই। মই তেখেতক সুধিম মই কিমান দেৰি লাগিব আৰু আপুনি আচলতে পেণ্ডেলটো কেনেকুৱা হৈছে আচলতে আপোনালোকে কমেণ্ট কৰিব। কেনেকুৱা লাগিছে আচলতে, ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰি জনাব। আৰু ইফালে আমাৰ দাদাহঁতে ফূৰ্তি কৰি আছে, এতিয়া আচলতে ইমান ধুনীয়াকৈ ফূৰ্তি কৰি আছে, ভাল লাগিছে। ভিনিয়ে এফালে আছে, ভিনি আছে, ভিনি আচলতে ভিডিঅ' কৰি আছে, ভাল লাগিছে। সকলোৱে ফূৰ্তি কৰি আছে। মই আছোঁ এতিয়া গুদামঘৰত আহি পাইছোঁ। গুদামঘৰত আচলতে বস্তু কি কি আছে আচলতে মই তাত দেখাই আছোঁ ধুনীয়াকৈ। আমাৰ ইয়াত পানী যন্ত্ৰ দিছে ইয়াত, আৰু ইয়াতে আকৌ আমাৰ পেণ্ডেল যি আমাৰ ভাত পানী চব বনাব আচলতে তাতে চব ইয়াতে পাব। দেখাই আছোঁ মই আপোনাক, চব দেখাই আছোঁ। এই আমাৰ ভিনিহেঁতি আছে। গাহৰি মাৰিব আচলতে, গাহৰি মাৰিবলৈ কাৰণে পানী গৰম কৰি আছে। বৰষুণৰ কাৰণে অলপ অসুবিধা হৈছে, এইবিলাক মানে পূৰা পানী পৰি আছে। আমাৰ দাদা আছে, ভিনি আছে, ধুনীয়াকৈ গাহৰি মাৰিব। গাহৰি মৰাৰ পিছত ইয়াতে কটা কৰিব আৰু আচলতে ইয়াত এইখিনি জেগাতে ল'ব, কটা কৰিবলৈ ইয়াতে ল'ব। অলপ দিগদাৰ হৈছে বৰষুণৰ কাৰণে। সকলোখিনি বস্তু ইয়াতে আছে। কাইলৈ ৰাতিপুৱা আমি চিজিল লগাম ধুনীয়াকৈ, ইয়াত দেখাই আছোঁ। এই আমাৰ ভিনদেউ পানী গৰম কৰি আছে, ধুনীয়াকৈ আচলতে তেওঁ জুই চুই জ্বলাই ধুনীয়াকৈ। গাটোত পানী পৰি আছিলে, হ'লেও পানীখিনি অলপ আঁতৰাই মেলি তাতে আচলতে জুই চুই জ্বলাই ধুনীয়াকৈ জুই জ্বলিলে, আৰু পানী গৰম কৰি আছে। ইয়াতে আছে খৰি, তাতে খৰি আছে। কাইলৈ হ'ব ইয়াতে ৰিচিপশ্যনৰ, ইয়াত খানা ইয়াতে বনাব, চব লোকেল হ'ব, বঢ়িয়া হ'ব তাকে। হেল্ল' গাইজ, ৱেলকাম টু মাই DNRG ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি আছোঁ ৰাজঘৰত, ৰাজহঁতৰ মায়েকৰ বিয়া। তামাম ফূৰ্তি কৰি আছোঁ, ইমান মজা লাগিছে আচলতে, মজা লাগিছে মানে ক'ব নোৱাৰা এটা মানে মজা। বেছি দেৰি সময় নালাগে আৰু কমপ্লিট আছে, কমপ্লিট। আৰু আমি ইফালে দেখা আছোঁ, আমি বৰ্তমান এতিয়া আমাৰ পেণ্ডেলবিলাক ধুনীয়া পেণ্ডেল বঢ়িয়া ফূৰ্তি কৰি আছো, মজা লাগিছে।
মৰম পাম বুলি ভবা নাছিলোঁ আচলতে। আমাৰ যি ছাবস্ক্ৰাইবাৰকেইটা লগ পাইছোঁ আচলতে বহুতখিনি মৰম দিছে, বহুত ভাল লাগিছে আচলতে। আমাৰ পাপন দাৰ গান আচলতে আমি গাই আছোঁ, খুব এনজয় কৰি আছোঁ। পাপন দাৰ গান আচলতে খুব ভাল লাগে। আমাৰ লালিত ভাইটি আছে এতিয়া মানে বিহুবিলাক অলপ শিকিছে, ধুনীয়াকৈ নাচিছে আৰু বিহু এটি আছে ককাইদেউসকল লোকেল ছিংগাৰ লালিত বসুমতাৰী। লোকেল ছিংগাৰতে তেখেতে বহুত ভাল গান নাচে আচলতে, খুব ধুনীয়া গান গায়। তেওঁ পাপনৰ দৰে গান গাব বিচাৰি আছে। আমাৰ টিয়াৰ দৈমা আহি আছে, টিয়াৰ দৈমা ভাল গান গায়। ধুনীয়া গান গায়, এসময়ত খুব ভাল গান গাইছিলে আচলতে। আজিকালি গান গাব এৰিলে। এতিয়া নতুনকৈ যুৱ প্ৰজন্মৰ চিন্তা হয় লালিত বসুমতাৰী আচলতে তেওঁ উঠাব লাগে। আধাৰ কাৰ্ড আছে নে আমাৰ আকৌ সেইজনীয়ে মেছেজটোকে নাহিলে। বঢ়িয়া বঢ়িয়া আমাৰ ভিন্ন পুৰণা দেখি ললানে আচলতে ছিংগাৰে হয়, পুৰা গান গাব শিকিছে। সেইজনীয়ে ভোটাৰ কাৰ্ডটো